নমস্কাৰ মই ৰিংকু প্ৰিয়ম পোনপ্ৰথমে ৰিংকু প্ৰিয়ম প্ৰডাকশ্যন চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ লগতে এটি বিশেষ ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াম ভিডিঅ'টোৰ কথাখিনি কোৱাৰ আগতে মোৰ যিবিলাক গীত মানে আমেৰিকা জাপানৰ পৰা সুৰৰ আঙুলিলৈ যিখিনি গীত আপোনালোকে ইমান ধুনীয়াকৈ ইমান মৰমেৰে আগবঢ়াই লৈছে তাৰ বাবে মই সকলোকে মোৰ ফালৰ পৰা মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এইকাৰণে ভিডিঅ'টো আগবঢ়াবলৈ ইচ্ছা কৰিছোঁ যে মোৰ গীতৰ সমান্তৰালভাৱে মোৰ এক বিজনেছ আছে মানে এখন মোৰ দোকান আছে আৰু এই দোকানৰ বিষয়ে আৰু দোকানৰ যিখিনি পৰিৱেশ আপোনালোকক দেখাবলৈ ইচ্ছা কৰিছোঁ এটা ইউটিউব চেনেল মাধ্যমেৰে বা ছ'চিয়েল মিডিয়া মাধ্যমেৰে গতিকে ভিডিঅ'টো যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকৰ বিচাৰিম ইতিবাচক মন্তব্য কমেণ্টবোৰ বিচাৰিম আৰু লাইক কৰিব আৰু এই ভিডিঅ'টোৰ আৰম্ভ কৰাৰ আগতে ক'বলৈ বিচাৰিম যে মোৰ ইউটিউব চেনেলটো মানে ৰিংকু প্ৰিয়ম প্ৰডাকশ্যন ইউটিউব চেনেলটো আপোনালোকে সোনকালে তলত দিয়া ছাবস্ক্ৰাইব বটনটো ক্লিক কৰক লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 1968 স্থাপিত কৰা এখন মোৰ বস্তুৰ দোকান আৰু এই দোকানখন স্থাপিত কৰিছিল মোৰ দেউতা স্বৰ্গীয় উত্তম ডেকাই আৰু এইফালে আপুনি যাব পাৰিব চাংচাৰী কমলপুৰ আৰু আনফালে যদি আপোনালোকে যায় ডিমু নলবাৰী ৰঙিয়া যাব পাৰিব এতিয়া আহক মোৰ বস্তুৰ দোকানখনত আমি প্ৰৱেশ কৰোঁ প্ৰৱেশ কৰাৰ লগে লগে মই পোনপ্ৰথমে দেখিবলৈ বিচাৰিছোঁ মোৰ দেউতাৰ পিকচাৰখন 2019 6 ছেপ্টেম্বৰৰ এটি পথ দুৰ্ঘটনাত দেউতাই আমাক সকলোকে এৰি থৈ স্বৰ্গগামী হয় আৰু স্বৰ্গগামী হোৱাৰ লগে লগে এই বস্তুৰ দোকানখনৰ সম্পূৰ্ণ দায়িত্বভাৰ মই ল'ব লগাত পৰে যিহেতু মই দেউতাৰ একমাত্ৰ পুত্ৰ গীত গোৱাৰ সমান্তৰালভাৱে মই দোকানখনৰ উন্নতি কৰিব লাগিব দেউতাই কৰি থৈ যোৱা সম্পত্তিবোৰ বচাই ৰাখিব লাগিব এই সকলো কথা উদ্দেশ্য আগত ৰাখিয়ে মই মাত্ৰ আগবাঢ়ি গৈ আছোঁ কিন্তু সফলতাৰ কাৰণে নিশ্চয়কৈ আপোনালোকৰ মৰম আপোনালোকৰ সহযোগিতা লগতে লাগিব মাথো ভগৱানৰ আশীৰ্বাদ আহক এতিয়া আমি দোকানখন চাওঁ We gon' make the perfect sound. But when you go, the music goes. I lose my rhythm, lose my soul. So hear me out before you see the night is over. I want you to know we gotta carry on. So don't let this be our final song.
কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো ভাল পোৱা মানে মোৰ সেই বস্তুৰ দোকান ভাল পাইছে। যদি আপুনি চেঁচা বা চাংচাৰি বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যদি আপোনালোকে আহে, মোৰ দোকানত কিন্তু নিশ্চয় সোমাব। ইয়াত গ্ৰ'চাৰীৰ বাহিৰে সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ। উদাহৰণস্বৰূপে চকলেট, সূতা, তাৰপিছত চেণ্ডেল, তাৰপিছত বিভিন্ন ধৰণৰ মহিলাৰ কছমেটিক সামগ্ৰীবোৰ বা অলংকাৰবোৰ, লগতে ফুড আইটেম, লগতে বিস্কুটো পাব আপোনালোকে, লগতে কিটচেনৰ সকলো ধৰণৰ সামগ্ৰী, প্লাষ্টিক আইটেম, গিফ্ট আইটেম, বাৰ্থডে দিব পৰা গিফ্ট আইটেম তথা মহিলাৰ কাপোৰ, ল'ৰাৰ কাপোৰ, বাচ্ছাৰ কাপোৰ আদি সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ। আপোনালোকে নিশ্চয় আহিব। মোৰ দোকানলৈ সকলোকে মই নিমন্ত্ৰণ জনালোঁ। লগতে আৰু সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াম, কিন্তু আপোনালোকৰ লাগিব আশীৰ্বাদ, আপোনালোকৰ লাগিব মৰম আৰু সহযোগিতা। আৰু এই দোকানখনৰ উন্নতিৰ বাবেও আপোনালোকৰ পৰা বিচাৰিলোঁ অলেখ মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ আৰু সহযোগিতা বিচাৰিলোঁ। আৰু গীততো আপোনালোকে একেদৰে মৰম আৰু আশীৰ্বাদ দি থাকিব যাতে মই এখোজ আগুৱাই যাব পাৰোঁ আৰু সুন্দৰ সুন্দৰ ভিডিঅ' আগবঢ়াম। কিন্তু তাৰ লগে লগে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটি আপুনি ক্লিক কৰিব নাপাহৰিব। গতিকে পুনৰবাৰ লগ পাম এই একেটি চেনেলতে। ধন্যবাদ, আজিলৈ এৰিছোঁ।